ইয়াত পেট বেয়া হোৱা মানুহটোক চাওক চাওক পেট বেয়া হোৱা মানুহটো ইজ্জত আমাৰ ইজ্জত ৰাখিছে পেট বেয়া হলেও লাগে ৰাস্তাত হাগিবি একো আপত্তি নাই খা ৰাস্তাত লৈ গৈ থাকিলে কোনোবাই লেটিং লাগি গ'লে মুস্কিল হৈ যাব চব মানে কৈছে মই গৈ দিম একো আপত্তি নাই তহঁতে খাবি মই চাই দিম বুলি মই কৈছো মানে যদি তোৰ চোৱাটোত যদি মোৰ পেট বেয়া হয় কিন্তু মুস্কিল হ'ব আকৌ মানে সুদূৰ ভাই এটা আছে মানে যিটো মানে মোৰ চেনেলৰ লগৰ পিন্ধি আছে একো নাই বাট মোৰ লগৰে হয় তো গাইজ আজি যিটো মুছলিম মানুহ মানে ঈদ হয় আৰু আমি ঈদ মুবাৰক চ' সকলোকে ঈদ মুবাৰক মানে খুদা হাফিজ আসসালামু আলাইকুম আৰু আমি এতিয়া ঈদ খাব গৈ আছো নমজ নহয় ঈদ পঢ়িব গৈ আছো চৰি ঈদ খাব গৈ আছো নমস্তে ন আমাৰ লগৰবোৰে মানে ঈদত মাতিছে ৰিপৰ্ট আহিবা ঈদ খাবলৈ কেনে লগৰটো মানে মোক ফোন কৰিছিলে 3বাৰ নে 4বাৰ ফোন কৰিলে মই ৰিচিভ কৰিব পৰা নাছিলো মই বাইক চলাই আছিলো বাট আৰু আমাৰ ফালে মানে এটা সুদূৰ ভাই এটা আছে মানে যিটো মানে মোৰ চেনেলৰ লগৰ পিন্ধি আছে একো নাই বাট মোৰ লগৰে হয় মানে ঈদ খাব মাতিছে আৰু ই কি কৈছে মানে মই ঈদ নাখাওঁ বুলি কিয় কি মানে ইয়াৰ অলপমান মানে কিবা ভয় আছে মানে গাহৰি বোলে লোকেল মুৰ্গী জেগাত গৰু খুৱাই দিব নেকি বুলি ভাবিছে মানে ই কিন্তু সেনেকা নহয় মানে মুছলিম মানুহবোৰ সেনেকা কেতিয়াও নকৰে যেনেকা ধৰক আমি মুছলিম লগৰ আমাৰো আছে লগৰ মাতিলে আমিতো গাহৰি কেতিয়াও নোখোৱাওঁ কেলেকি এইটো আমাৰ পাপ হ'ব আৰু এই বুৰ্বকটো মানে ই ভাবিছে মানে গৰু খুৱাব বোলে ই কৈ আছে মই নাযাওঁ তুই থাপৰ মাৰি কিনে মই লৈ যাম মানে দেই কিন্তু মানে সেনেকা নহয় জাতিৰ ভেদ কৰাটো বেয়া ই মোক এইটো খুৱাব মোক সেইটো খুৱাব সেইটো বেয়া দেই কৈছিলে বাট ইয়াক লৈ যাম আৰু ইয়াক আজি পোলাও চোলাও খুৱাই আনিম মানে মই ভাবো মানে কি কয় গাইজ খুৱাই আনিম নে দুই থাপৰ মাৰিম চোৰৰ বাচ্চা বল যাব লাগব মানে আমি এতিয়া গৈ আছো ই নাখাও কৈছে ন গাইজ আপোনালোকক কেমেৰাৰ ভিতৰতে দেখাম ইয়াক খুৱাই এৰিম ৰিপন ভাই আছে ন ৰিপন ভাই ভেৰি ডেঞ্জাৰাছ আমি ঈদ খাব গৈ আছো আমাৰ লগৰ আৰু দুজন আছে আমি 3জনে যাম এতিয়া ঈদ চিদ খাই আহোঁ আৰু আপোনালোকক দেখাম আৰু এইখিনিত আমাৰ চাব পাৰিছে এইখিনিৰ এটা পুৰণা জেল আমি মানে এই জেলৰ ফালে আহি থাকোঁ মানে যেতিয়া মাথা চাথা বেয়া হৈ থাকে মানে সেই সময়তে মানে আহোঁ আৰু আপোনালোকক মানে কেতিয়াবা যেতিয়া মানে আপোনাৰ টেনশ্যন হ'ব আপোনালোকে এটা কথা মনত ৰাখিব যেতিয়া আপোনালোকৰ টেনশ্যন হ'ব সেই সময়ত মানে লগৰৰ লগত থাকিব লাগে মানে এতিয়া মাইণ্ডটো ফ্ৰেছ হয় চ' মানে গাইজ দেই এনেকুৱা হয় মই বহুত দিন হৈ গ'ল ইউটিউবত ভিডিঅ' বনোৱা নাই মানে মেইন কথা কি ক'ম মানে আপোনালোকক মেইন কথা টাইমেই জোৰা নাই ন চ' একো নাই আজি ঈদত যাওঁ লগৰ মুছলিম লগৰ আছে সিহঁতে কি খুৱাই চাই লওঁ বেলেগে কিছুমানে ভাবে মানে দেই ঈদত যাব নালাগে এইটো সিহঁতে কি খুৱাব বা গৰু খুৱাব বা কিবা খুৱাব সেইটো নহয় দেই মানুহ লাইফত মুছলিম হিন্দু একে ভাই হয় মই হিন্দু হয় সিহঁতে মুছলিম হয় ন বাট মানে যদি সিহঁতে আমাক যদি বেয়াকৈ গৰু খুৱাই দিয়ে বা সেইটো সিহঁতৰ পাপ হয় ন কিন্তু সিহঁতে এনেকুৱা নকৰে আপোনালোকৰ হিন্দুৰ লগৰৰ কাৰণে সদায় সিহঁতে ভাল বৰ্তন এটা ৰাখে সেই বৰ্তনতে বনাই খুৱাই মানে আমাক মানে মাতিছে মানে আমি যদি এতিয়া চাপ'জ কথা এটা আমাৰো মুছলিম লগৰ আছে ন আমি গাহৰি খাওঁ ন বাট যদি সিহঁতক আমি গাহৰি খুৱাই দিওঁ আমাৰ পাপ হয় ন সিহঁতৰ পাপ নহয় ন সিহঁতে যদি ভুলত খায়ো দিয়ে সিহঁতৰ পাপ নহয় ন আমাৰ পাপ হয় সেইটো কাৰণে মানে আমি ভাবোঁ মানে আমাকো সিহঁতে গৰু নোখোৱাই বুলি ভাবোঁ মানে কিন্তু মানে আপোনালোকে বুজি নাপায় বলক লগ পাই আছোঁ তালৈ ত' ফাইনেলি গৈছে আমি ঈদ খাবলৈ আমাৰ ফেজুল ভাইৰ তাত আহিছোঁ ফাৰ্ষ্ট মানে ইয়াত এণ্ডিং তাৰপিছত আৰু কেইটা জেগাত যাওঁ আৰু আপোনালোকক এনেকৈ দেখাই থাকিম কি কয় ৰজত ভাই কেনেকৈ লাগিছে ফিলিং মজা লাগিছে বোলে দেই চ' মানে আমাৰ চুৰটো চাই এইটো পুৰা মোৰ ড্ৰেছ পিন্ধি মানে মোৰে বদনাম কৰি আছে মানে মা কচম খাই কৈছে ইয়াক মই ৰাস্তাত আধা ৰাস্তাত লৈ পিটিম মানে কি কয় মোৰ ইউনিফৰ্ম পিন্ধি মোকে মানে বদনাম কৰি আছে কি ক'ম আৰু মই ঈদ নাখাওঁ মোৰ লেটিং লাগিছে মোৰ পাইখানা লাগিছে মানে ধুনীয়া পৰ মানে জাতৰ মানে ইয়াত উঠাইছে চাইছে বিয়া নিচিনা দাড়িটো ৰাখিছে গৰুটো আমাৰতো আমি বাৰু টুপি পিন্ধি আসসালামু আলাইকুম ৱালাইকুম চালাম ইনশাল্লাহ সেইটো আমাৰ লগত একো মেটাৰ নকৰে হিন্দু মুছলিম ভাই বাট মানে আমি চবেই মিলিজুলি থকাটো বেষ্ট বুলি ভাবোঁ কি কয় চ' আমি আৰু ক'ত যাওঁ আপোনালোকক দেখাই থাকিম বলক কি
খাওঁ দেখা থাকিব নহয় নহয় তেখেতে মানে ইয়াৰ মানে কালি কি খালে জানো ক'ত খাই আহিলে মানে পেট বেয়া মানে দোষ লাগে লাখ টকা দিলেও মানে মই নাখাওঁ বুলি কৈ আছোঁ দেই কিন্তু মানে সেইটো তই বেয়া পাব নালাগে নাখায় বুলি সেনেকুৱা নহয় এইটো দেই দোষ কিন্তু মানে সেনেকুৱা মানে চা এতিয়া মানে মেইন কথা ইয়াত ভাইচান্স ৰাস্তাত লৈ গৈ থাকিলে কোনোবাই দেখিলে মুঠি লৈ যাব চ' মানে কৈছে মই গৈ দিম একো আপত্তি নাই তহঁতে খাবি মই চাই দিম বুলি মই কৈছোঁ মানে যদি তোৰ চোৱাটো যদি মোৰ পেট বেয়া হয় কিন্তু মুস্কিল হ'ব আকৌ মানে মানে ইয়াত পেট বেয়া হৈ যায় এনেকুৱা নকবি আকৌ মানে ইয়াত পুৰা পেট বেয়া হৈ আছে চ' মানে কালি ক'ত ৰাতি গৈ কিনে মানে সেইটো কাৰণে চল কি চুৰ হয় তাকে চাওঁ ন কেনেকুৱা যায় তহঁতৰ টুপিটো আছে যদি পিন্ধাই দিয়া আৰু পুৰা টেনশ্যন মানে কি কৰ পেজুল বাহিৰৰ পৰা আহিছোঁ একদম আমাক খাবলৈ চেৱাই দিছে চাব পাৰিছে আৰু এইফালে পিঠা দিছে এইফালে দিছে ইয়াত পেট বেয়া হোৱা মানুহটোক চাওঁ পেট বেয়া হোৱা মানুহটো ইজ্জত আমাৰ ইজ্জত ৰাখিছে তোৰ পেট বেয়া হ'লেও লাগে ৰাস্তাত হাগিবি একো আপত্তি নাই খা নাই সঁচাকে নহয় মাৰ খাব নল'লে চ' গাইছ আমি পেজুল বাহিৰৰ ঘৰত আহিছোঁ পেজুল বাহিৰৰ ঘৰৰ পিছত আৰু কেইটামান ঘৰত যাম চ' এনেকৈ বনি থাকক আৰু দেখাই থাকিম কি কি মাংস লৈ ল'লো এইফালে ৰ খাব দে দুজনো কাজিয়া লাগি গৈছে খোৱা বোৱাত কেনেকুৱা ভৰাইছে অ' গাইছ এইটো চাওক আমাৰ পোলাও আহি গ'ল একদম ধুনীয়া বনাইছে ধুনীয়াকে খাই ল'লো এইটো মানে এইটো একদম পুৰা ভিডিঅ' কৰি আছো মানে দেই গৰম পোলাও আৰু সি মানে পুৰা চিন্তাত লাগিছে মানে যদি আধা ৰাস্তা লেটিং হৈ যায় কি হ'ব মা কৈছে যে মোৰ লাইফত ফাৰ্ষ্ট টাইম মানে দেই মোৰ লাইফত ফাৰ্ষ্ট টাইম মানে এনেকুৱা মানুহ এটাক লৈ আনিছো যে মই মানে ভাবিও পৰা নাই মানে ইয়াৰ ৰাস্তাত যদি কিবা এটা হৈ যায় মানে আধা ৰাস্তা হেৰি কৰি আৰু এইটো আমাৰ ভাইজান ইয়াৰ ঘৰত আহিলো মানে চ' ৱেটাৰ মানে চ' মানে কি ক'ম মানে পেট ফুল হ'লেও মানে অলপ নিয়মটো এটা কৰিব লাগিব বুলি ই পুৰা চিন্তাত লাগিছে মানে পিঠাটো খোৱাতে পুৰা চিন্তাত পৰি গৈছে আৰু আমি মানে হৈ যাব দি দে যি পানী দিলোঁ আমি পোলাও খাই আছোঁ কিন্তু এইপিনে পেট বেয়া মানুহ এটা আহিছে আমাৰ লগত যদি মা কচম যদি আমাৰ পেট চলে বা কিবা হয় ইয়াক কিন্তু মই বজাম কিন্তু সঁচাকৈ বজাম কি কৰোঁ তই গুগলা পিটন দিম কিন্তু দেই গাইছ একদম আই প্ৰমিছ মোৰ যদি পেট বেয়া হয় মোৰ যদি হাগা লাগে কিন্তু ই মাৰ খাব কিন্তু এইটো চিয়ৰ হয় চাহ এইফালে আছে নিমকি এইফালে আছে এইটো কি কয় খুৰমা এইফালে আছে আমাৰ পিঠা আৰু এইফালে আছে আমাৰ মাইনা পাকৰা পাকৰি হৈ আছে মানে এক্সিডেণ্ট হয় আৰু এইফালে আমাৰ আছে টপচংটো মানে ইয়াৰ পেট বেয়া হৈ আছে দেই ইয়াৰ কাৰণে আমি য'তত খাব পৰা য'তত খালে মানে হাগা লাগি যায় মানে ইয়াৰ ৰাস্তাত নমাই মই 3 বাৰ লেটিং কৰালে মানে সঁচাকে ডিচেণ্টেৰী হৈ আছে কি খাই ডিচেণ্টেৰী কৰিছে সেইটো কাৰণে ইয়াৰ কাৰণে আমি খাব নোৱাৰো মানে য'ত কি কম মাইনা ডিচেণ্টেৰী মানুহ কি কৰা যায় টেবলেট খাই ভাল আঠিয়া কল খাবি আঠিয়া কল খালে ইয়াৰ অৱস্থা একদম কটম আৰু হাগিব পৰিলে মাইনাই কি ক'লে বুলি সেইটো ভাবিব মনে দেই মই এইটো কি কৈ আছো আঠিয়া কল খা বুলি এতিয়া চব মাইনাই ইয়াৰ পৰা চাহ পানী খাই আমি আঠিয়া কল বিচাৰি যাম ইয়াৰ কাৰণে কাজ